এইফালে গাহৰি বনিলে তাৰপিছত এইফালে দেখিছে নে এইফালে ভেকুলি মাংসনো এতিয়া খাব লাগে কোনে কোনে খায় ভেকুলি মাংস এইফালে ভেকুলি মাংস বনাইছোঁ তাৰপিছত এইফালে টেষ্টিকে গাহৰি আজি খানা মজা আৰু দেই এয়া আমাৰ ভাতৰ থালি ৰেডি হৈ গ'ল তাৰপিছত এয়া ভাতৰ থালি কি আছে আপোনালোকক দেখালোৱেই গাহৰি মাংস আৰু ভেকুলি মাংস বাৰু কোনে কোনে খাই ভাল পায় কিন্তু আমাৰ ঘৰত আমাৰ শহুৰ দেউতাই নেখায় প্ৰায় মানুহেই নেখায় ভেকুলি মাংস ঘিণ কৰিয়ে নেখায় নে কেনে নাজানো নেখায় কিন্তু মই খাওঁ বাৰু তাৰপিছত এয়া মানে চব্জিখিনি দেখিছে ন মই যে সঁচাকৈ কৈছোঁ অকণো মছলা দিয়া নাই অকণমানো মছলা দিয়া নাই একচুৱেলি আমাৰ ঘৰত মছলা নাইকিয়াই হৈ আছে কিন্তু খাবলৈ বিৰাট টেষ্টি হৈছে একচুৱেলি মই মছলা সঁচাকৈ কথা ক'বলৈ গ'লে মই মছলা একেবাৰে খাব নোৱাৰোঁ আগদিনাখন খালে পিছদিনাখনলৈকে মোৰ উগাৰ আহি থাকে সেইটো কাৰণে মই মছলা ইউজ নকৰোঁৱেই তো আজিলৈ ইমানেই আছিল বাই বাই